পঢ়া নে নপঢ়াই পঢ়া ভালকৈ পঢ়িব লাগিব আকৌ ডাঙৰ মানুহ হ'ব লাগিব হয় নাই। শ্ৰৱণ কুমাৰ খ্যাত ৰহাৰ ৰাহুল হীৰাক সহায়ৰ হাত কটনিয়ানৰ। বৰ্তমান মই ৰহাৰ আমতলাত উপস্থিত আছোঁ। প্ৰথমে মই এই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ মোক সতীৰ্থগৰাকীক অনুৰোধ জনাইছোঁ। কিছুদিন পূৰ্বে দ্য নিউজ প্লাছত এটা বাতৰি সবিস্তাৰে প্ৰকাশিত হৈছিলে, য'ত দেখিবলৈ পোৱা গৈছিলে এটা কণমানি, বয়স খুব বেছি 5 বছৰ, নাম ৰাহুল হীৰা। এই কণমানিটোৱে তেওঁৰ দৃষ্টিহীন পিতৃ মাতৃক বিভিন্ন প্ৰান্তলৈ লৈ গৈছিলে বা লৈ যায়, কিয়নো তেওঁলোকৰ আৰ্থিক অৱস্থা খুবেই বেয়া, যাৰ ফলত তেওঁলোকে চলিবলৈ ট্ৰেইন হওক বা বিভিন্ন প্ৰান্তত যায়। গৈ এই ৰাহুলে তেওঁলোকক লৈ যায়, তেওঁলোকে বিভিন্ন জনৰ পৰা সহায় লয় আৰু সেই সহায়ৰ জৰিয়তে তেওঁলোকে জীৱন যাপন কৰি আহিছে। আৰু যিহেতু আমি সকলো অৱগত শ্ৰৱণ কুমাৰৰ কাহিনীটো, যিটো কাহিনীত দৃষ্টিহীন পিতৃ মাতৃক শ্ৰৱণ কুমাৰে ভাৰ কঢ়িয়াই তীৰ্থভ্ৰমণ কৰোৱাইছিলে, সমান্তৰালকৈ এই ৰহাৰ ৰাহুল হীৰা নামৰ কণমানিটোৱে তেওঁৰ পিতৃ মাতৃকো বিভিন্ন প্ৰান্তলৈ লৈ যায় আৰু লৈ গৈ যি উপাৰ্জন কৰে সেই উপাৰ্জনেৰে তেওঁৰ পৰিয়ালটো চলি আহিছিলে। আৰু সেই বাতৰি দ্য নিউজ প্লাছত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতে বিভিন্নজনে এই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াইছে আৰু আজি আহি উপস্থিত হৈছে সেই কটনিয়ান তিনিগৰাকী। তেওঁলোকে এই ৰাহুল হীৰাক বাহিৰত আহি উপস্থিত হৈ বিভিন্ন প্ৰকাৰে তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। এইখিনি সময়ত সেই তিনিগৰাকী কটনিয়ান আছে, মই তেওঁলোকৰ মন্তব্য ল'ম। কি ক'ব? হয়, আমি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। ৰাহুলৰ নিউজটো প্ৰথম মই সংবাদ মাধ্যমৰ যোগেদিয়ে গম পালোঁ। গম পাই আমি বন্ধুকেইজনৰ মাজত আমাৰ আলোচনাও হ'ল আৰু তাৰ গোটেইখিনি পৰিস্থিতিটো অধ্যয়ন কৰি তাৰ বয়সৰ ল'ৰা ছোৱালীক মই পঢ়াওঁ, তেনেকুৱা বহুত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে যাক মই পঢ়ুৱাওঁ। তো তেওঁলোকৰ পৰা কিছু মানুহ মাননিও পাওঁ। সেই মাননিৰ পৰা এটা অংশ যাতে ৰাহুলৰ তাৰ শিক্ষাৰ ক্ষেত্ৰত হওক, তাৰ পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত হওক, প্ৰত্যেকটো ক্ষেত্ৰত যাতে ব্যৱহাৰ কৰিব পাৰে, সি যাতে বাকীখিনি ষ্টুডেণ্টতকৈ বা বাকীখিনি ল'ৰা ছোৱালীতকৈ কোনো ক্ষেত্ৰত পিছ পৰি নাথাকে, সেইটো ভাবিয়ে, সেইটো লক্ষ্য আগত ৰাখিয়ে আমি তাক আজি এটা সাহাৰ্য আগবঢ়াইছোঁ, যিমানখিনি আমাৰ সম্ভৱ হয়। আৰু সময়ে সময়ে আমি তাৰ কাৰণে যিখিনি কৰিব পাৰি, তাৰ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰতে হওক, তাৰ খাদ্য, তাৰ স্বাস্থ্যজনিত কাৰণতে হওক, আমি যিমানখিনি পাৰোঁ সহায় কৰি যাম। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক এক অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটোৰ সংস্থাপনৰ কাৰণে যাতে তেওঁলোকে এক উচিত ব্যৱস্থা লয়, যাতে সিও সপোন দেখিব পাৰে। আপোনালোকে দেখিব পাৰে যে মাক বাপেকক যিদৰে আগুৱাই নি আছে, মাক বাপেকৰ প্ৰতি তাৰ এটা দায়িত্ব আছে আৰু সেই দায়িত্বটো তেতিয়াহে সাকাৰ হ'ব যেতিয়া সি শিক্ষাগত ক্ষেত্ৰত আগুৱাই যাব পাৰিব। তো মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ, তাৰ যাতে এক স্থায়ী সমাধান তেওঁ কৰে। ধন্যবাদ আপোনাক। দেখিবলৈ পোৱা গৈছে তিনিগৰাকী কটনিয়ান আছে, আন এগৰাকী আছে। কি ক'ব? হয়, আমি যিহেতু এনেকুৱা সৰু ল'ৰা ছোৱালীৰ লগত জড়িত হৈ আছোঁ, গতিকে আমি বিচাৰোঁ মানে ৰাহুলো এই ক্ষেত্ৰত পিছ পৰি থাকিব নালাগে। আৰু সেইকাৰণে আমাৰ এটা সৰু প্ৰচেষ্টা, আমি আহি থকা দিনবোৰতো ৰাহুলক এনেকৈ সহায় কৰি যাম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আহি থকা দিনতো আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা ৰাহুলক সহায় আগবঢ়াই যাম আৰু যাতে চৰকাৰে গোটেই ব্যৱস্থা গ্ৰহণ কৰে পৰিয়ালটোৰ কাৰণে, তাৰ বাবে আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিলে।